নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই হেমন্ত কুমাৰ ৰয় আজি আন এটা ভিডিঅ' লৈ আহিছো 2014 ৰ এইটো কোৱেশ্চন পেপাৰ এখন এই কোৱেশ্চন পেপাৰখন হৈছে গ্ৰীক ফিলসফি 2014 ৰ মই পাৰ্ট 1 কোৱেশ্চন পেপাৰৰ আলোচনাখিনি ইতিমধ্যে ইউটিউবত আপলোড কৰিছো এইটো হ'ব পাৰ্ট 2 ৰ আলোচনা গ্ৰীক ফিলসফি 2 বুলি হেখন ইয়াত লিখা আছে তাৰমানে গ্ৰীক ফিলসফি পাৰ্ট 2 2014 ৰ পাৰ্ট 2 আলোচনা কোৱেশ্চন পেপাৰখন আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম ইয়াত আমি আলোচনা কৰিম প্ৰটাগৰাছ অৰ্থাৎ সফিষ্ট সকলৰ দৰ্শনৰ পৰা সফিষ্ট সক্ৰেটিছ প্লেটো আৰু এৰিষ্টটল এই চাৰিটা ফিলসফিৰ দৰ্শনৰ ওপৰত এই পাৰ্ট 2 ভিডিঅ'টো বনোৱা হৈছে 2014 ত এই কেইটা কোৱেশ্চন পেপাৰত এই চাৰিটা দৰ্শনৰ পৰা কি কোৱেশ্চন আহিছে তাৰ ভিতৰত আমি কেৱল শৰ্ট কোৱেশ্চনখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম 1 মাৰ্কছৰ 7 মানে 7টা কোৱেশ্চন ইয়াত আলোচনা কৰিম আৰু 2 মাৰ্কছৰ 4টা কোৱেশ্চন আলোচনা কৰিম বাকি যিবোৰ 5 নম্বৰ আৰু 10 নম্বৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কেৱল ইয়াত দেখুৱাই দিম তাৰ ভিডিঅ'টো চোৱাৰ পিছত যদি কোৱেশ্চন পেপাৰখন লাগে বুলি ভাবা তেনেহলে মোৰ ভিডিঅ' ডেসক্ৰিপচনত গৈ কোৱেশ্চন পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিবা যি নহওক আজি ভিডিঅ'টো তেনেহলে আৰম্ভ কৰো তো 2014 ৰ কোৱেশ্চন পেপাৰ আলোচনাত প্ৰথম যেটো 1 মাৰ্কছৰ কোৱেশ্চন আছে 1 মাৰ্কছৰ কোৱেশ্চন আছে আমি 7টা ইতিমধ্যে গম পাইছো তাৰ প্ৰথম কোৱেশ্চনটো হৈছে Socrates was born at Athens in BC before Christ মানে কোন চনত সক্ৰেটিছ জন্মগ্ৰহণ কৰিছিল এথেন্সত ইয়াৰ উত্তৰটো হ'ব 400 মানে ইংৰাজীত লিখিলে এনেকৈ হ'ব 470 BC মানে ইয়াত বিফৰ খ্ৰীষ্ট মানে যীশু খ্ৰীষ্ট জন্ম হোৱাৰ পূৰ্বে 470 চনত বুলি BC বুলি লিখা আছে ইয়াত আনসাৰটো 470 বুলি লিখি দিলে হৈ যাব তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো হৈছে according to Socrates knowledge is identical with concept versus sense perception কোনটো হ'ব এই উত্তৰ হ'ব concept তাৰপিছত 3 নম্বৰ কোৱেশ্চন Plato's theory of knowledge is discussed in the dialogue of Theaetetus Republic and Phaedo এই উত্তৰ হ'ব ৰিপাব্লিক এতিয়া ভুলতো থিয়েটাটাস কিন্তু নিলিখিবা কাৰণ থিওৰি অফ নলেজ প্লেটৰ ৰিপাব্লিকত বেছি আলোচনা কৰে গোটেই জ্ঞান তত্ত্বটো ৰিপাব্লিকত পোৱা যায় কিন্তু থিয়েটাটাসত কি কৰা আলোচনা কৰা হৈছে কি ছেলে প্লেটৰ জ্ঞান তত্ত্বৰ কিছুমান নৰ্থক অথবা নেগেটিভ কিছুমান এসপেক্টৰ বিষয়ে থিয়েটাটাসত আলোচনা কৰিছে গতিকে এজ এ হোল যদি থিওৰি অফ নলেজ কোড আলোচনা কৰা হয় বুলি কয় তেনেহলে উত্তৰটো ৰিপাব্লিক কাৰেক্ট আৰু যদি নেগেটিভ এসপেক্টস অফ নলেজ কোড আলোচনা কৰা হয় তেনেহলে হ'ব এইটো জিনক ইয়াৰ উত্তৰটো হ'ব এইটো তাৰপিছত আছে 14 হোমো মেনচুৰা হু সেড দিস এই হোমো মেনচুৰা কোনে কৈছিল কথাটো এইটো আমি জানো এটা সফিষ্ট দৰ্শনত আছে এইটো প্ৰটাগৰাছ ইয়াৰ পিছত যেটো কোৱেশ্চন আছে 5 নম্বৰ হু ক্ৰিটিসাইজ প্লেটোস থিওৰি অফ আইডিয়াস প্লেটোস থিওৰি অফ আইডিয়াস কোনে সমালোচনা কৰিছে আমি এটো জানো এৰিষ্টটল গতিকে উত্তৰটো হ'ব এৰিষ্টটল তাৰপিছত 6 নম্বৰ কোৱেশ্চন হোৱাট ইজ দ্য ফাৰ্স্ট কজ অফ দ্য ইউনিভাৰ্স এইটো এই জগতৰ বা এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম কাৰণটো কি আদি কাৰণটো কি আদি কাৰণ ইয়াক আমি মোৰ কিতাপত উল্লেখ আছে এটো আনমুভড মুভাৰ বুলি এজন আৰু হেটো হৈছে ঈশ্বৰ গতিকে আনমুভড মুভাৰ নিশ্চল চালক ঈশ্বৰ এনেকৈ লিখিলে হ'ব বা খালি ঈশ্বৰ লিখি দিলে হৈ যাব তাৰপিছত আছে 7 নম্বৰ হু ইজ কল্ড দ্য ফাদাৰ অফ লজিক তৰ্ক বিজ্ঞানৰ জনক বুলি কাক কোৱা হয় ইয়াৰ উত্তৰ হ'ব এৰিষ্টটল ইয়াৰ পিছত 2 মাৰ্কছৰ কোৱেশ্চন 2 মাৰ্কছৰ ইয়াত 4টা কোৱেশ্চন আছে 4টা কোৱেশ্চন প্ৰথম কোৱেশ্চনটো হৈছে হোৱাট আৰ দ্য টু কাইন্ডস অফ ভাৰ্চু অৰ গুড সক্ৰেটিছৰ মতে দুই ধৰণৰ সদ্গুণ বা শুভ কি ইয়াৰ উত্তৰ হ'ব এইটো মই দেখুৱাই দিছো ইয়াত এইটো হ'ব ইয়াৰ উত্তৰ সক্ৰেটিছৰ মতে সদ্গুণক দুই প্ৰকাৰ ভাগ কৰিছে এটা হৈছে দাৰ্শনিক সদ্গুণ আৰু হৈছে লৌকিক সদ্গুণ এই দুটা লিখি দিলে ইয়াত হৈ যাব তাৰপিছত আছে 2 নম্বৰ কোৱেশ্চন হোৱাট আৰ দ্য টু ক্যাৰেক্টাৰিষ্টিক্স অফ নলেজ according to Plato প্লেটোৰ মতে জ্ঞানৰ দুটা বৈশিষ্ট্য কি কি ইয়াৰ উত্তৰ হ'ব এইটো প্লেটোৰ মতে জ্ঞানৰ দুটা বৈশিষ্ট্য হল 1 নম্বৰ জ্ঞান যথাৰ্থ জ্ঞান অভ্ৰান্ত বা যথাৰ্থ জ্ঞান অভ্ৰান্ত এটো এটা বৈশিষ্ট্য যথাৰ্থ জ্ঞান অভ্ৰান্ত হ'ব লাগিব 2 নম্বৰ জ্ঞান সৎ বস্তু বিষয়ক জ্ঞান সদায় সৎ বস্তু বিষয়ক এই দুটা লিখি দিলে হৈ যাব তাৰপিছত 3 নম্বৰ কোৱেশ্চন ৰাইট টু ক্যাৰেক্টাৰিষ্টিক্স অফ আইডিয়াস ধাৰণা বা আইডিয়া
বা আকাৰৰ প্লেটোৰ যেটো ধাৰণা বা আইডিয়া বা আকাৰ বুলি কৈছে তাৰ যিকোনো দুটা বৈশিষ্ট্য ইয়াত লিখিব দিছে ইয়াৰ প্ৰথম বৈশিষ্ট্যটো হৈছে ধাৰণা বা আকাৰৰ দুটা বৈশিষ্ট্য হল মই ইয়াত তিনিটা উল্লেখ কৰিছো তোমালোকে ইয়াৰ পৰা যিকোনো দুটা উল্লেখ কৰি দিবা ইয়াৰ প্ৰথমটো হল ধাৰণা বা আকাৰবোৰ হল দ্ৰব্য ধাৰণা বা আকাৰবোৰ এই বিশ্ব জগতৰ আদিমূল তত্ত্ব দুই নম্বৰ ধাৰণাবোৰ হল সামান্য এটা ধাৰণা কোনো বিশেষ বস্তু নহয় তিনি নম্বৰ ধাৰণা বা আকাৰবোৰ অপৰিৱৰ্তনীয় আৰু অবিনিশ্চয় অতীত বৰ্তমান আৰু ভৱিষ্যত এই তিনিও কালতে ধাৰণাবোৰ অপৰিৱৰ্তনীয় আৰু অবিনিশ্চয় এই তিনিটাৰ যিকোনো দুটা তোমালোকে এই কোৱেশ্চনটোৰ উত্তৰ হিচাপে লিখি দিবা তাৰ পিছত যেটো কোৱেশ্চন আছে ৰাইট দ্য নেম অফ এনি টু বুকস ৰিটেন বাই এৰিষ্টটল লিখা যিকোনো দুখন গ্ৰন্থৰ নাম লিখা এৰিষ্টটল লিখা যিকোনো দুখন গ্ৰন্থৰ নাম আমি জানো দ্য নিকোমেকিয়ান এথিক্স এখন এটা গুৰুত্বপূৰ্ণ গ্ৰন্থ উল্লেখযোগ্য আৰু মেটাফিজিক্স অফ ফাৰ্ষ্ট ফিলসফি বুলিও কোৱা হয় মই কিতাপত উল্লেখ কৰিছো তোমালোকে চাই লবা এই দুখন আমি যদি লিখি দিও তেনেহলে এৰিষ্টটলৰ কথাখিনি হৈ যাব তা জিনক এইবোৰ হৈছে 2 মাৰ্কছৰ কোৱেশ্চন তাৰ পিছত আমাৰ কোৱেশ্চন আছে 3 মাৰ্কছ 3 নম্বৰৰ 5 মাৰ্কছৰ কোৱেশ্চন আছে 5 মাৰ্কছৰ কোৱেশ্চন এইকেইটা কেৱল মই দেখুৱাই দিছো তোমালোকে চাই যোৱা এক নম্বৰত আছে ভাৰ্চু ক্যান বি টট তাৰ মানে সদ্গুণক শিক্ষা দিব পাৰি এই যে সক্ৰেটিছে যে কথাটো কৈছে ইয়াৰ ওপৰত ইয়াত 5 নম্বৰ লিখিব দিছে দুই নম্বৰত নেম এনি 5 ইম্পৰ্টেন্ট ডায়ালগছ অফ প্লেটোৰ যিকোনো 5টা ইম্পৰ্টেন্ট ডায়ালগৰ ওপৰত প্লেটোৰ ডায়ালগ কিতাপবোৰক ডায়ালগ বুলি কোৱা হয় সেই ডায়ালগ 5খন ডায়ালগৰ বিষয়ে ইয়াৰ নাম লিখিব দিছে যেনেকৈ ফিডো মেনো থিয়েটাটাস ৰিপাব্লিক এনেকৈ 5টা নাম লিখি দিলে উত্তৰটো হৈ যাব 3 নম্বৰ প্লেটোস 5 আৰ্গুমেন্টস ইন ফেভাৰ অফ আইডিয়াস প্লেটোৰ যে ধাৰণা বা আকাৰ আছে তাৰ সমৰ্থনত কি যুক্তি দিছে তাৰ যিকোনো 5টা যুক্তি উল্লেখ কৰিব দিছে 4 নম্বৰ হোৱাট আৰ দ্য 4 কজেস এৰিষ্টটলে যে 4টা কজৰ কথা উল্লেখ কৰিছে এই 4টা কজ কি ডিফাইন হোৱাট ইজ ম্যাটেৰিয়েল কজ আৰু ম্যাটেৰিয়েল কজ কাক কয় এই বিষয়ে ইয়াত লিখিব দিছে 5 নম্বৰ এৰিষ্টটল ক্ৰিটিসিজম অফ প্লেটোস থিওৰি অফ আইডিয়াস এৰিষ্টটলে প্লেটোস থিওৰি অফ আইডিয়াসক কেনেকৈ ক্ৰিটিসাইজ কৰিছে সেই সম্পৰ্কে ইয়াত লিখিব দিছে তাৰপিছত আছে 10 নম্বৰ কোৱেশ্চন 4 নম্বৰ এক্সপ্লেইন দ্য সক্ৰেটিক ভিউ অফ ভাৰ্চুয়াস নলেজ সক্ৰেটিছৰ ভাৰ্চুয়াস নলেজ তত্ত্বটো আলোচনা কৰিব দিছে অল নলেজ ইজ থ্ৰু কনসেপ্টস সক্ৰেটিছে কৈছে সকলো জ্ঞান ধাৰণাৰ পৰা আহে বা কনসেপ্টছৰ পৰা আহে তাক ব্যাখ্যাৰ পৰীক্ষা কৰিব দিছে তাৰপিছত আছে 5 নম্বৰ কোৱেশ্চন ক্ৰিটিক্যালি ডিসকাস দ্য প্লেটোস থিওৰি অফ নলেজ প্লেটোস থিওৰি অফ নলেজক ইয়াত সমালোচনা আলোচনা কৰিব দিছে ইয়াৰ এটা অৰ আছে এক্সপ্লেইন এক্সাম প্লেটোস ডক্ট্ৰিন অফ আইডিয়াস প্লেটোস ডক্ট্ৰিন অফ আইডিয়াস মানে প্লেটোৰ ধাৰণা তত্ত্বৰ ওপৰত ইয়াত আলোচনা কৰি অলপ সমালোচনা লিখিব দিছে তাৰপিছত 6 নম্বৰ কোৱেশ্চন 6 নম্বৰত আছে এক্সপ্লেইন এণ্ড এক্সামিন এৰিষ্টটলছ ভিউ অফ ফৰ্ম এণ্ড মেটাৰ এৰিষ্টটলৰ ফৰ্ম আৰু মেটাৰ যেটো মতবাদ আছে সেই সম্পৰ্কে আলোচনা কৰি দিছে তাৰপিছত ইয়াত এটা অৰ আছে হোৱাট ইজ দ্য মিনিং অফ কজ একৰ্ডিং টু এৰিষ্টটলৰ মতে কাৰণৰ অৰ্থ কি এৰিষ্টটলৰ মতে মানে কাৰণ অৰ্থ কি গিভ এন একাউন্ট অফ হিজ থিওৰি অফ কজেশন এই তেওঁৰ থিওৰি অফ কজেশন মানে কাৰণ তত্ত্ব সম্পৰ্কে বৰ্ণনা দিয়া তাৰমানে কাৰণ তত্ত্বৰ ওপৰত আলোচনা কৰা এইকেইটা হৈছে ব্ৰড কোৱেশ্চন আৰু মই ইয়াৰ ভিতৰত শৰ্ট কোৱেশ্চনখিনি 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কোৱেশ্চনখিনি কৈ দিছো 2014 ইতিমধ্যে মই পাৰ্ট 1 ভিডিওটা আপলোড কৰিছো এটো পাৰ্ট 2 যি সকলে পাৰ্ট 1 টো চোৱা নাই পাৰ্ট 1 টো চাই ল'ব তাৰপিছত এইটো চাব গতিকে আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিম যি সকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰিব ভিডিওবোৰ পাই থাকিব তেনেহলে আৰু ভিডিওবোৰ কেৱল নিজে নাচাব নিজৰ ফ্ৰেণ্ডছৰ লগত ভিডিওবোৰ শ্বেয়াৰ কৰিব জিনক আজি এইখিনিয়ে ধন্যবাদ